দুৰ্ভাগ্য অসমৰ মানুহৰ কাৰণে যে অসমত এজন নেতা আছে যি কৈছে দিল্লীৰ পৰা যদি অমিত শ্বাহে ফোন কৰে তে গোটেই বৰাক ভেলীখন তেওঁ মিজোৰামতে দিব। আমাৰ দেহত শেষ বিন্দু শুনিত থকালৈকে আমি আমাৰ সীমাৰ 1 ইঞ্চি মাটি আমি কোনো বহিৰাজ্যকক যাকে হওক আমি এৰি নিদিওঁ। তাৰ কাৰণে আমি প্ৰতিজন অসমবাসীয়ে প্ৰতিজন ব্যক্তি আমাৰ দেহ আমি বুকুত গুলি পাতি ল'বলৈ ইয়াত প্ৰত্যাহ্বান জনাইছোঁ। তেখেতে কৈছে কংগ্ৰেছে কি বন্দুক লৈ পেলাই সীমান্ত সুৰক্ষালৈ গৈছে নেকি? মই আজি অসমৰ মুখ্যমন্ত্ৰীক এবাৰ প্ৰত্যাহ্বান জনাইছোঁ, যদি তেখেতে সীমা সুৰক্ষিত কৰিব নোৱাৰে মোক দায়িত্ব দিয়ক। মই অসমত গৃহ বিভাগৰ সংসদীয় সচিব আছিলোঁ, মই কংগ্ৰেছ কৰ্মীৰ হাতত বন্দুক দিয়ক, মই মোৰ অসমৰ সীমা সুৰক্ষিত কৰিম। মই দায়িত্ব সহকাৰে কৈছোঁ। আমাক দিয়ক, তেওঁ ঠিক কৰক, মই নিজে থাকিম। মই সভাপতিৰ দায়িত্ব মই মোৰ সভাপতিৰ দায়িত্ব কাৰ্যকৰী সভাপতিক দিম। তেওঁ কওক যে 1000 জন কংগ্ৰেছীক মই বন্দুক দিম, আমাৰ সীমা সুৰক্ষিত কৰিব লাগে। মই ভূপেন বৰাই আজি আপোনাৰ টিভিত কৈছোঁ, মই তেওঁ সংখ্যা ঠিক কৰি দিয়ক। তেওঁ যিমান পুলিচ দিছে সিমান সংখ্যা আমাক দিয়ক, সিমান বন্দুক আমাক দিয়ক, আমি তাত ৰাখিম। আমাক ৰেচত পাতিও দিব নালাগে। Why you are doing this? You kill me. You want to kill. You want to kill. You kill me. You kill me. What nonsense you are doing? Police order lagere.